এয়া আমাৰ ধান আনিলোঁ পথাৰৰ পৰা আজি মেচিনৰ লগত মৰণা দিম আপোনালোকক দেখাই আছোঁ মেচিনটো মানে গাড়ীখন আহি পোৱা নাই মৰণা দিয়া গাড়ীখন আজিকালিতো চব মেচিনত হয় ন ট্ৰেক্টৰৰ লগত দিয়ে আজিকালি গৰু হাল নোহোৱাই হৈ গৈছে নহয় গাঁওবোৰত আচলতে গৰুৰ লগত দিয়াটোৱে ভাল আছিল আগতে কিন্তু এতিয়া চব মেচিন সহজতে পাব বিচাৰে ন মানুহবিলাক তো সকলোৱে সেইটোৱে ভাল পায় আৰু আমাৰ বনৰীয়া কচু খান্দি আছে মোৰ বোৱাৰীজনী আহিছে ভাইটি বোৱাৰীজনী চাই থাকক আপোনালোকে খায় নে নাখায় নাজানো আমি বনৰীয়া কচু খাই বহুত ভাল পাওঁ আৰু আমাৰ ইয়াত বহুত ভাল হয় কচু এইফালে আমাৰ মাতাজী আছে বহুত টেষ্টি হয় কচু কচু কেনেকৈ খায় আপোনালোকে এই আহি গ'ল গাড়ী এতিয়া ষ্টাৰ্ট হৈ যাব আমাৰ কাম এইফালে এজনী কচু খান্দিব পাইছনে নাই ঐ হা পাৰিছ না চাল্লা গাঁৱৰ পৰা কচু নি খায় ন মায়ে দেখোন কিবা খান্দিয়ে থৈছিলে ধেৰ দি পঠালি নে কি এই ধুনু চেপিব এতিয়া তোক ৰ তোক চেপিব এতিয়া চেপি পেলাব এতিয়া তোক এই অকণমান পাইছে আগতে খান্দাটোৱে ডাঙৰ ডাঙৰ ভাল আছিলে ইমান ধূলি উৰে ফালটো লাগি আছে বুঢ়াটো লুটিয়াই দিব পাৰিছ যে লুটিয়াই দিছ যে পৰিব বহুত ধূলি উৰাই থাকিব নোৱাৰি ইয়াত মই খোৱা বোৱা বনাই আছোঁ কি বনাইছোঁ আপোনালোকক দেখাই আছোঁ এইফালে গাহৰি মাংস বনাই আছোঁ আমি এইটো মাতাজী টেষ্টিকৈ লাই লগত বনাম ইফালে অকণমান ৰাখি দিছোঁ বেলেগ এটা আইটেম বনাম এয়া পূৰা লাই চাই দি একদম ৰেডি হৈ গৈছে আমাৰ ধান মৰণা মৰাও হৈ গৈছে আৰু খাবলৈ হৈ গৈছে আৰু অলপ সিজিব লাগিব বাৰু ঐ ৰ মানুহ এই আমাৰ খোৱা ষ্টাৰ্ট হৈ গ'ল দেই পূৰা আৰু ক'ত গ'ল মানুহখিনি বা লাই শাকৰ লগত কি টেষ্টি আছে কলপাতত খোৱাৰ মজাই বেলেগ ন আমাৰ ওচৰৰে সকলো আমাৰ দাদা খুৰাহঁতে হেল্প কৰি দিছিলে আজি খোৱা বোৱা ষ্টাৰ্ট খাই থাকক মাংসটো কম খাওঁ এই লগাইছো খোৱা বোৱা আৰম্ভ নিজে লগাইছো আমাৰ শ্ৰীমতী ভণ্টি ৰেণু বড়ো ভণ্টি ইয়াত কি কৰিব লগা হৈছে আমি ধান ঘৰলৈ বুলি নি আছোঁ এতিয়া আমাৰ ভাগিন আহিছে এয়া ভাগিন ল'ৰা এতিয়া বস্তাত ভৰাই ভৰাই লৈ গৈ আছোঁ কৰি আছে সিহঁতে কিবা ক'ব নেকি ভাগৰ লাগিছে নেকি আপোনালোকৰ ভাগৰ লাগিব আৰু হা
কৰিবতো লাগিবই, মানুহে নাপায় দেখোন আজিকালি। হ'ব 60-70 মোনমান হ'বনে? কিমানমান হ'ব? 80 মোন? ভাল নহ'লে উপায় নাই আৰু কি কৰিব আৰু। ঠিক আছে দিয়ক। এয়াই কৰি আছোঁ। ভণ্টিৰ ভাগৰ লাগিছেনে? ভাগৰ লাগি গ'ল পুৰা পুচিনা হৈ গ'ল। সোমাই আছে না ইয়ে। সোমাই আছে ৰ। ভাগৰ লাগি গ'ল। অলপ ৰেষ্ট ল'বি দেই, অকণমান ৰেষ্ট লৈ ল। কেইটা নি আছে, আমি সোমোৱাকেইটা সোমাই আছোঁ। ভাগৰ লাগি গ'ল। আপুনি কিবা ক'ব? ক'বলৈ বল শক্তিয়ে নাই আৰু সঁচাকৈ এয়া আমি পূৰা কামত লাগি আছোঁ দেই। পূৰা একদম মানে ধান সোমোৱাত লাগি গৈছোঁ, মৰণা মাৰি খুৱাই বোৱাই এতিয়া পূৰা ধান সোমাইছোঁ। আৰু এইফালে মানে লৈ গৈ পূৰা আমাৰ চোতালত সোমাব লগা আছে। এইফালে আমাৰ ভাইটি এজন আছে, সিও সহায় কৰিব আহিছে আমাৰ ঘৰ ওচৰৰে। আৰু ইফালে আমাৰ কোন আছে দেখাই আছোঁ আপোনালোকক, দেখিছে বাৰু, অথনিৰ পৰা দেখি আছে কাম কৰা। আমি সোমোৱাই দিছোঁ মানে ধানটো, তাৰপিছত ইহঁতে এনেকৈ লৈ গৈ আছে চোতালত। এয়া নি আছে আমাৰ খুৰা, দূৰে হয় মানে এই চোতালখন দূৰ হয়, সেইটো কাৰণে সময় লৈছে আমাৰ। চাই থাকক আপোনালোকে, আমাৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। এয়া খৰিচা আচাৰ মানে খৰিচা হয়, সেইটো আমি পানী দি এনেকৈ ভৰাই থৈ দিওঁ। তো আপোনালোকক মই আজি খৰিচা আচাৰ বনোৱা দেখাব বিচাৰিছোঁ। এইটো পানী দি থ'লে বেছি মানে চেণ্টটো বহুত ভাল আহে। এনেকৈ নিমখ দিও ভৰাই থ'ব পাৰে, কিন্তু পানী দি থ'লে বেছি টেষ্টটো হয় আৰু গোন্ধ আহে। এইটো আচাৰ মই কেনেকৈ বনাম আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকিব শেষলৈকে মোৰ ভিডিঅ'টো। এইটো মই আগত বনাইছিলোঁ, এয়া বহুত ধুনীয়া হৈছে, এয়া চাব পাৰে আপোনালোকে। তো আগত এটা বৈয়াম বনাই খাই শেষ হ'ল আৰু বেলেগকো দিলোঁ মই। তো এইটো এটা বনাই থৈছোঁ, আকৌ আজি বনাম। এইটো মই বৈয়ামৰ পৰা ইয়াত ওলাই ল'লোঁ, চৰুত ওলাই লৈ এইটো চেপি মানে আকৌ এইটো ডলাত শুকুৱাব লাগিব আমি এনেকুৱাকৈ। ডলাত শুকুৱাব লাগিব। এইটো টেষ্টি হয় ন? বহুত টেষ্টি হয় এইটো। এনেকৈ ৰ'দত অলপ শুকুৱাই দিলে ভাল। আৰু ভণ্টিয়ে খাইছা নাই? এনে চেণ্টটো বহুত তো খাই থকা টেষ্ট পাইছা নাই? হয়, খাবলৈ আপুনি গাহৰি মাংসটো দিব পাৰে, লোকেল মুৰ্গীটো দি খাব পাৰে, দাইলতো দিব পাৰে। এয়া ঘৰতে হেৰি কৰা, বৰ ধুনীয়া চেণ্টটো ভাল আহিছে দেই। এয়া অলপ ৰ'দত দি লৈছোঁ, ৰ'দত দিলে ভাল হয়। ৰ'দত নিদিয়াকৈও বনাব পাৰি বাৰু, মই আগত ৰ'দত নিদিয়াকৈও বনাইছোঁ। চবৰে টেষ্টটো বেলেগ বেলেগ হয় বাৰু, বহুত ভাল লাগে। এয়া মই কেৰাহীটো বহাই ল'লোঁ, কেৰাহী গৰম হৈ গ'ল। এতিয়া তেল দিছোঁ, তেলটো গৰম কৰিব লাগিব। তাৰপিছত ইমান মছলা ইয়াত নিদিওঁ বাৰু, আপোনালোকে চাই থাকিব মই কেনেকৈ বনাওঁ খৰিচাৰ আচাৰ। এইটো ভোট জলকীয়া হয় আমাৰ ঘৰৰে, এয়াও আচাৰ বনাই সোমাম মই। এইটো আচাৰটো বনাই সোমাম, আপোনালোকক নেদেখাওঁ বাৰু, পিছত বনাই দেখাম কেতিয়াবা। এয়া খৰিচাৰ আচাৰ মই আগতে বনাই থোৱা। ভোট জলকীয়াৰ আচাৰ আছে, আমৰ আচাৰ, কেইবাটাও বহুতখিনি আচাৰ আছে বাৰু মোৰ লগত। আগতে মই ভিডিঅ' কৰা নাছিলোঁ বাবে দেখাব নোৱাৰিলোঁ আপোনালোকক, কেতিয়াবা বনালে আকৌ দেখাম। এয়া মোৰ তেল গৰম হৈ গ'ল, এতিয়া চাই থাকিব আপোনালোকে। পাঁচফোৰণ অলপ দিম, পাঁচফোৰণ দিছোঁ। খৰিচা আচাৰত ইমান বেছি মছলাৰ প্ৰয়োজন নাই। তাৰপিছত কম পৰিমাণে মই সৰিয়হ দিছোঁ, ভোট জলকীয়া অলপ দি দিছোঁ। ভোট জলকীয়া আচাৰ বনাই থোৱা আছে, সেইটো অলপ দি দিম। সেইটো লাষ্টত দিলেও হয়, সেইটো দিলে ভাল হয় বাৰু। তাৰপিছত মছলা মোৰ আগতে বনাই থোৱা আছিলে, মছলাটো অলপ দি দিছোঁ। বেছি দিব নালাগে মছলা, বেছি মছলা দিলে ভাল নালাগে। জুইটো একেবাৰে কমাই দিব লাগে, একেবাৰে ল পৰিমাণত। সৰিয়হটো মই আৰু অকণমান দি দিছোঁ। তো ইয়াতে দি দিম অলপমান খৰিচাটো,
বাঁহৰ গাজাটো আৰু খৰিচা বুলি কয় নহয়। এইটো কালাৰটো এনেকুৱা ৰ'দত দিলে কালাৰটো বেলেগ হৈ যায়। আৰু পানীত তিয়াই থোৱা হৈছে আমাৰ এইটো। পানীত তিয়াই থৈ দিলে কালাৰটো অলপ বেলেগ হয় ইয়াৰ কালাৰটো। আৰু পানীত তিয়াই নোথোৱাকৈও বনাব পাৰি, মই তেনেকৈও। কিন্তু পানীত তিয়াই থৈ দিয়াটো বেছি মানে চেন আহে আৰু বহুত ভাল চেন আহে। চেনটো ভাল আহিছে দেই, চেনটো ভাল লাগিছে, ভাল আহে। খাওঁ খাওঁ লাগিছে দেখোন। পানীত তিয়াই থোৱাটো আমিও ভালকৈ নাজানিছিলোঁ। এইটো মই এই শ্বিলঙীয়া পাহাৰীয়া মানুহবোৰৰ পৰা শিকিছোঁ। মানে আমি আগতে ৰুকনিৰ লগত ৰুকি এনেকৈ নিমখ দিয়ে বৈয়ামত সোমাই থৈছিলোঁ। তাৰপিছত যেতিয়া গোন্ধটো আহে তেতিয়া মানে আচাৰ বনাওঁ আৰু এনেকৈও ৰাখোঁ। ভাল লাগিছে এইটো। আচাৰ নবনাকৈও ৰাখোঁ বাৰু। মাছৰ লগত বৰ ভাল লাগে, মাছৰ মাংসৰ মাছত দিব পাৰি, দালিত, মাংসৰ লগতো খাব পাৰে। সোৱাদ ৰখাই থৈছোঁ। কেনেকুৱা আছে চেণ্টটো? ভালে আছেনে? ভোট জলকীয়া দিছোঁ আৰু ভোট জলকীয়া তেলটো মিক্স কৰি দিম অলপমান। তাৰমানে আগতে আচাৰ বনাই থোৱা আছিল ন? আচাৰ বনাই থোৱা আছে। কাহে পালেও ৰেডি হৈ গ'ল। আমি বৈয়ামত সোমালোঁ এতিয়া। এইটো হৈছে আমাৰ মিষ্টাৰ ইণ্ডিয়াই সোমালে, ধুনীয়াকৈ সোমাই দিলে। মোক সোমাই হেল্প কৰি দিলে। বহুত টেষ্টি হৈছে, মই খাই চালোঁ অকণমান। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টি ভাল পাইছে বুলি। শেষলৈকে চোৱাৰ বাবে আপোনালোকক মই ধন্যবাদ জনাইছোঁ। আৰু লাইক কমেণ্ট কৰিব। কমেণ্ট কৰিলেহে গম পাম আপোনালোকে আমাৰ ভিডিঅ'টি কেনেকুৱা লাগিছে বুলি। তো আজি ভিডিঅ'টি আমি ইমানতে শেষ কৰিলোঁ।